নমস্কাৰ। নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সমূহ কৰ্মকৰ্তা তথা বিষয়বৰ্গলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু আমি দিল্লীলৈ যন্ত্ৰ মন্ত্ৰালয়লৈ আমাৰ যি ধৰ্ণা কাৰ্যসূচী হাতত লৈছে চেণ্ট্ৰেলৰ পৰা, সেয়েহে আমি দুইজন কোৰ কমিটিৰ ৰঞ্জিত দাস ডাঙৰীয়া, মই ৰবিদে আপোনালোকৰ ওচৰত কৰজোৰে অনুৰোধ কৰিছোঁ, যিহেতু আমি দিল্লীত যোৱা খালি টিকেটৰ পইচাখিনি আমাক ৰিংকুপাল ডাঙৰীয়াৰ একাউণ্টৰ পৰা দিছিলে। সেয়েহে আমাৰ ভাই বন্ধু যি আৰ্থিক সহায় সহযোগিতা কৰিছিলে, যিমান পাৰোঁ আমি আমাৰ অসমৰ নাম উজ্জ্বল কৰিবলৈ কাৰণে আমি কিছুমান আমাৰ সামগ্ৰী কিনিবলগীয়া হৈছিলে, গামোচাৰ পৰা ধৰি তেনেধৰণৰ কিবা বস্তু আৰু গাড়ী ভাড়া খৰচ হৈ এতিয়া আমাৰ হাতত এটকা পইচাও নোহোৱাকৈ আমি দিল্লীলৈ গৈ আছোঁ দুয়োজন ব্যক্তি। আপোনালোকে যিমান পাৰে, মোৰ একাউণ্ট দিয়া আছে ৰবিতে, আপুনি মোৰ স্কেনাৰত দিব, কাৰণ যিহেতু কাৰোবাৰ একাউণ্টত দি আছে যদিও আমি নাজানো, কাৰণ সেই একাউণ্টৰ পইচা আমাৰ ওচৰত এতিয়ালৈকে আহি পোৱা নাই। আপোনালোকে কৰজোৰে অনুৰোধ কৰিছোঁ, দিল্লীত আপোনালোকৰ হক অধিকাৰ আদায় কৰিবলৈ হ'লে আমাৰ দিল্লীৰ পৰাই হ'ব, কাৰণ আমাৰ ৰূপেশ গোৱাল ডাঙৰীয়াই বাজেট অধিৱেশনত কৈয়ে দিছে, যিহেতু চেণ্ট্ৰেলে কৰিলেহে আমি ইয়াত অসমত কৰি দিম। সেয়েহে আপোনালোকে বিশেষ আমাক সহায় সহযোগিতা কৰিব বুলি মই আশা কৰিছোঁ। জয় হিন্দ, ধন্যবাদ। নমস্কাৰ। ধন্যবাদ। আমি এতিয়া ওলাইছোঁ, দিল্লীলৈ ৰাওনা কৰিছোঁ। গতিকে আপোনালোকে যি বৰঙণি আগবঢ়াব লাগে আপোনালোকে আগবঢ়াওক। এতিয়া আমাৰ 25 তাৰিখত নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অল ইণ্ডিয়া লেভেলত আমাৰ ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হৈছে যন্ত্ৰ মন্ত্ৰত। গতিকে আমি ধৰ্ণা কাৰ্যসূচী আমি ওলাইছোঁ। গতিকে আপোনালোকৰ ওপৰত আশা ভৰসা কৰিহে আমি ওলাইছোঁ। গতিকে আপোনালোকে আমাক যিখিনি বৰঙণি আগবঢ়াব লাগে, আমাৰ কবিতা ডাঙৰীয়া আছে, তাৰ স্কিনাৰত আপোনালোকে আগবঢ়াব দিল্লী যোৱাৰ কাৰণে, দিল্লী প্ৰগ্ৰামটোৰ কাৰণে। একচুৱেলি হয়, আমাৰ দিল্লী প্ৰগ্ৰামটো মেইন প্ৰগ্ৰাম হয়, আমাৰ অসম চৰকাৰে কৰি দিছে যে আমাৰ হাতত এইটো নাই, তেনেকুৱা আমি ৰেগুলাৰ বা পালন কৰিব নোৱাৰোঁ। গতিকে আমাৰ কেন্দ্ৰৰ পৰা যদি তেনেকুৱা অৰ্ডাৰ আহে তেনেহ'লে আমি কৰিব পাৰিম। গতিকে আমাৰ মেইন জাগা হৈছে আমাৰ কেন্দ্ৰ আমাৰ যন্ত্ৰ মন্ত্ৰ। তেতিয়া আমাৰ প্ৰতিবাদ কাৰ্যসূচীত আমি ওলাইছোঁ। গতিকে আমি অসমৰ পৰা ৰবিতে, মই ৰঞ্জিত দাস দুজনে আমি ওলাইছোঁ। আপোনালোকে আপোনালোকক যদি অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক বৰঙণি দি আমাৰ কাৰ্য আগবঢ়াব। ধন্যবাদ থাকিল। নমস্কাৰ, জয় হিন্দ।